নমস্কাৰ বন্ধুসকল আজি মই এটা ঘৰুৱা ইজি ৰেচিপি আপোনালোকক দেখাই দিম এই ৰেচিপিটো মাছৰ ৰেচিপি হয় আহক আমি ষ্টাৰ্ট কৰো ইয়াৰ বাবে মই মাছ সত নিমখ আৰু হালধি দি পেলাই থৈ দিছো এয়া সৰু মাছ হয় এতিয়া আমি খুব ভালদৰে মাছখিনি ভাজি লৈছো আৰু ভাজি লৈ পেলাই আমি আগৰ প্ৰসেছটোলৈ যাব পাৰিম এবাৰ মাছ ভাজা হোৱাৰ পিছত এয়া দেখিছে হোক প্লাম হৈছে আমাৰ অমৰা এয়া দেখিবলৈ পাইছে অমৰা আপোনালোকে নিশ্চয় অমৰা মাছেৰে খাই পাইছে যদি খাই পোৱা নাই খাই চাব যথেষ্ট টেষ্টি হয় আমি অমৰা এয়া বইল কৰি পেলাই ললো আৰু বইল কৰি আমি পানীখিনি কিন্তু থৈ দিছো এইবাৰ আমি বইল কৰা হোৱাৰ পিছত ঠাণ্ডা হ'বলৈ দিব ঠাণ্ডা হ'বলৈ দিয়াৰ পাছত আমি যোনটো স্কিন আছে অমৰাৰ বাকলিখিনি খুব ধুনীয়াকৈ গুছাই লম বাকলি মানে এইটো মঙহে হয় অমৰাৰ আৰু গুটিখিনি সাইড কৰি পেলাই থৈ দিম মনত ৰাখিব যে আপোনালোকে গুটিখিনি পেলাই নিদিয়ে কাৰণ আমি যেতিয়া মাছৰ জোল বনাম মাছৰ আঞ্জা বনাম তেতিয়া আমি গুটি সৈতে অমৰা ব্যৱহাৰ কৰিব লাগিব এবাৰ আমি কেৰাহী এখন গৰম হ'বলৈ দিলো আৰু ইয়াতে আমি মিঠাতেল ব্যৱহাৰ কৰিছো মিঠাতেল জুখত আপোনালোকৰ 2 চামুচ হ'ব এবাৰ মিঠাতেল গৰম হোৱাৰ পাছত আমি ইয়াতে সৰিহ দিছো মনত ৰাখিব যে সৰিহ তেলত দিলে চিটিকি যায় সেইবাবে ঢাকনি আমি মাৰি দিছো আৰু এবাৰ সৰিহ হোৱাৰ পাছত আমি ইয়াতে কিছুমান মছলা দিব লাগিব মছলা মানে বিশেষ একো মছলা ব্যৱহাৰ কৰা নহয় কেৱল জলকীয়া হালধি আৰু নিমখ এয়া হৈছে মছলা এয়া আমাৰ সৰিহ চিটিকিছে সৰিহ ফুটিছে এইবাৰ সৰিহ ফুটা হোৱাৰ পাছত আমি ইয়াতে ব্যৱহাৰ কৰিছো শুকান জলকীয়া গ্ৰেভি বনালে ভাল হয় গ্ৰেভিত দিলে আপোনালোকে কেঁচা জলকীয়াও ব্যৱহাৰ কৰিবলৈ পাৰে এইবাৰ মই যোনখিনি অমৰা ইয়াতে লৈছিলো ইয়াতে ব্যৱহাৰ কৰি দিলো মনত ৰাখিব যে মই এই পানীখিনি বইল কৰা পানীয়ে হয় অমৰাৰ সেইখিনি ব্যৱহাৰ কৰি পেলাই দিছো এইবাৰ আমি অকমান উতলিবলৈ দিম আপোনালোকৰ জুখমতে আপোনালোকে পানীটো ব্যৱহাৰ কৰি ল'ব ইয়াতে মই এবাৰ দিছো নিমখ এয়া নিমখ দি দিলো আৰু নিমখ দিয়াৰ পাছত এবাৰ আমি ব্যৱহাৰ কৰিব লাগিব হালধি আপোনালোকে জুখমতে দি দিব এয়া হালধি আমি ব্যৱহাৰ কৰি দিলো আৰু খুব ভালদৰে আমি লৰাই দিম লৰাই পেলাই 2 মিনিটৰ বাবে আমি বইল হ'বলৈ দি দিম এয়া 2 মিনিট হৈ গৈছে খুব ধুনীয়া এটা কালাৰ আহি গৈছে দেখিছে এইবাৰ লৈছো পিঠাগুৰি আৰু পানীৰে বনাই লোৱা এটা মিশ্ৰণ আৰু এই মিশ্ৰণটো আমি ইয়াতে ঢালি দিছো এই মিশ্ৰণটো ঢালি দিলে আমাৰ আঞ্জা যোনখিনি আছে সেইখিনি গোটা হয় আৰু খাবলৈ যথেষ্ট টেষ্টি হয় এইবাৰ আমি পুনৰ 2 মিনিট পাছত লৰাই দিলো এবাৰ আৰু লৰাই দিয়াৰ পাছত আমি ইয়াতে এবাৰ ব্যৱহাৰ কৰিব লাগিব ভাজি লোৱা মাছ এয়া দেখিবলৈ পাইছে মই মাছ ভাজি লৈছিলো যোনখিনি সেইখিনি ইয়াতে দি দিছো আপোনালোকে জুখমতে মাছ দি দিব যিমান পৰিমাণৰ আপোনালোকে খায় ইয়াতে মাছ দিয়াৰ পাছত আমি খুব ভালদৰে লৰাই দিম আৰু লৰাই দিয়াৰ পাছত পুনৰ 3 পৰা 4 মিনিটৰ বাবে আমি গেছৰ ফ্লেমত থৈ দিম এই আঞ্জা খাবলৈ যথেষ্ট টেষ্ট খুব গুণ আছে অমৰাৰ আৰু 3 মিনিট পাছত আমাৰ অমৰাৰ আঞ্জা ৰেডি হৈ গৈছে অমৰাৰ জোল ৰেডি হৈ গৈছে এতিয়া আমি গেছৰ ফ্লেমটো বন্ধ কৰি দিম আৰু ঠাণ্ডা হ'লে সাৰ্ভ কৰি দিম আশা কৰিলো আপোনালোকৰ ভিডিঅটো ভাল লাগিলে ভিডিঅটো প্লিজ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব